নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। এই ৰেচিপিত আজি মই দেখুৱাম পিঠাগুড়িৰে খোলা চাপৰি পিঠা কেনেকৈ বনাব পাৰি। প্ৰথমতে চাউলখিনি 1 ঘণ্টা তিয়াই থৈছোঁ। তাৰপিছত চাউলখিনিত মিক্সিত গুড়ি কৰিম। ইয়াত অকণমান বেকিং পাউডাৰ আৰু নিমখ অনুমান কৰি দিব। আপোনালোকে বেছিকৈ বনালে বেছিকৈ দিব, মই বেছি নবনাও বাৰু। এইখিনি আমি পেষ্ট কৰি ল'লোঁ। এয়া চাওক, এইখিনি পানীৰে পাতল কৰি ল'ব, তেতিয়াহে পিঠাবিলাক পাতল আৰু কোমল হ'ব। এইখিনি এতিয়া সাইড কৰি থৈছোঁ। এতিয়া আহক ক্ষীৰ বনাওঁ। ক্ষীৰৰ কাৰণে চুজি আৰু নাৰিকল ব্যৱহাৰ কৰিম। প্ৰথমতে আমি চুজিখিনি 5-6 মিনিটমান ভাজি ল'ম। এইখিনি নাৰিকল মই ৰুকি লৈছোঁ। ইয়াতে চেনি দিছোঁ। আপোনালোকে যদি মিঠা বেছি খায় অলপ বঢ়াই দিব। এইখিনি ভালদৰে মিহলাই ল'ব। এতিয়া নাৰিকলখিনি আমি ভাজিম। নাৰিকলৰ লাড়ু বনালে যিমানখিনি ভাজিব লাগে তাতকৈ অলপমান কমকৈ ভাজিলেও হ'ব। কম জুইত ভাজিব। ইয়াতে ভাজি থোৱা চুজিখিনি মিহলাই দিছোঁ। এইখিনি বেছি সময় ভাজিব নালাগে, যিহেতু নাৰিকল আৰু চুজিখিনি আগতে ভাজি লৈছোঁ। ইয়াত মই 1 কাপ গাখীৰ দিছোঁ, যাতে ক্ষীৰখিনি শুকান নহয়। এতিয়া পিঠা বনোৱা হওক। মই কেৰাহীতে বনাম, তাও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। কেৰাহীটোত পিঠা লাগি নধৰাৰ বাবে অকণমান সৰিয়হ তেল দিছোঁ। আপোনালোকে ৰিফাইন বা ঘিউ দিব পাৰে। ইয়াতে মই পিঠাগুড়ি একৰা দিছোঁ। তাৰপিছত কেৰাহীটো এনেকৈ ঘূৰাই দিব লাগিব, যাতে পিঠাখন পাতল হয়।
ঢাকনিখন 15-20 ছেকেণ্ডমান মাৰি দিব। আৰু এখন বনাও একেদৰে। পিঠা বনোৱা হৈ গ'ল। চাওক পিঠাবোৰ কিমান পাতল আৰু কোমল হৈছে। এতিয়া পিঠাবোৰত খীৰ দিম। এনেকৈয়ে দিব আপোনালোকৰ পিঠা বনালে। এনেকৈয়ে ঘূৰাই দিব। চাওকচোন কিমান ধুনীয়া দেখা হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।